ফ্ৰেণ্ডছ আপোনালোকক মোৰ চেনেল টেক এণ্ড ইনফলৈ স্বাগতম। আজি মই আপোনালোকৰ বাবে এটি অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক বহুতো সহায় কৰিব। আজি আপোনালোকৰ সন্মুখত মই NRCৰ হেয়াৰিং সম্পৰ্কীয় কিছুমান লাগতিয়াল কথা শ্বেয়াৰ কৰিম। গতিকে এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু মোৰ চেনেলত যদি নতুন আহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ফ্ৰেণ্ডছ, আপোনালোকে মোক বিভিন্ন ধৰণৰ কুৱেশ্যন কৰিছিলে। ইয়াৰ ভিতৰতে এটা কুৱেশ্যন মোৰ অতি গুৰুত্বপূৰ্ণ লাগিছে, গতিকে এই কুৱেশ্যনৰ আনচাৰটো আজি মই দিবলৈ প্ৰয়াস কৰিম। সেই কুৱেশ্যনটো হৈছে এটা ARN ব্যৱহাৰ কৰা সকলো সদস্যৰ ওপৰত NRCৰ ফালৰ পৰা ন'টিছ অহাৰ বাবে এই ARN ব্যৱহাৰ কৰা সকলো সদস্য এই হেয়াৰিঙত উপস্থিত হোৱা বাধ্যতামূলক নেকি? আৰু আন এটা প্ৰশ্ন হৈছে যে এজন মানুহ বিদেশত থাকে কিন্তু তাৰ ওপৰতো ন'টিছ আহিছে, সিও এটেণ্ড হ'ব লাগিব নেকি? ফ্ৰেণ্ডছ, আপোনালোকে ব্যৱহাৰ কৰা যিটো ARN নম্বৰ আছে, সেই ARN নম্বৰৰ যদি সকলো সদস্যৰ ওপৰত ন'টিছ আহে NRCৰ কৰ্তৃপক্ষৰ পৰা, তেন্তে এই সকলো সদস্য এটেণ্ড হোৱাটো বাধ্যতামূলক কেতিয়া হ'ব? যেতিয়া আপোনালৈ অহা NRCৰ ন'টিছখনৰ ওপৰত আপোনালোকে চাব, ইয়াত যদি CN 2.2 হয়, এই বিষয়ে মই আগতেও এটা ভিডিঅ' বনাইছিলোঁ। যদি 2.2 হয় তেতিয়াহ'লে আপোনাৰ এই ARNৰ সকলো সদস্য এটেণ্ড হোৱা বাধ্যতামূলক নহয়। আৰু ঠিক সেইদৰে আপোনালৈ অহা NRC ন'টিছখনৰ ওপৰত যদি CN 2.1 হয় তেতিয়াহ'লেও আপোনাৰ এই ARN নম্বৰৰ সকলো সদস্য এটেণ্ড হোৱা বা উপস্থিত হোৱা অত্যন্ত জৰুৰী নহয়, প্ৰয়োজন নহয়। এজন দুজন হ'লেই হ'ব, এটেণ্ড হ'লেই হ'ব। আৰু আপোনালৈ অহা NRCৰ ন'টিছখনৰ ওপৰত যদি CN 1.1 হয় তেন্তে এই ARN নম্বৰ ব্যৱহাৰ কৰা সকলো সদস্য হেয়াৰিঙত উপস্থিত হোৱা বাধ্যতামূলক। নহ'লে নহ'ব, আপুনি এটেণ্ড হ'বই লাগিব। কিন্তু এইখন ব্যতীত যদি আপোনাৰ NRC ন'টিছখনত 2.1 বা 2.2 হয় তেন্তে আপুনি এটেণ্ড হোৱা বাধ্যতামূলক নহয়। আপোনাৰ পৰিয়ালৰ যিকোনো এজন দুজন সদস্য উপস্থিত হ'লেই হ'ব। দ্বিতীয়টো কুৱেশ্যন হৈছে, যদি আপুনি বিদেশত থাকে অৰ্থাৎ ইণ্ডিয়াৰ বাহিৰত থাকে আৰু আপোনাৰ নামত ন'টিছ আহিছে তেন্তে আপুনি এটেণ্ড হ'বই লাগিব নেকি? ঠিক সেইদৰে যদি এই ন'টিছখন আপোনালৈ যিখন ন'টিছ আহিছে সেই ন'টিছখন আপুনি চাই ল'ব। তাত যদি CN 2.2 হয় বা CN 2.1 হয় তেতিয়াতো আপুনি ইয়াত এটেণ্ড হোৱাৰ কোনো প্ৰয়োজনে নাই। কিন্তু যদি আপোনাৰ এই ন'টিছখন 1.1 হয় তেন্তে আপুনি এটেণ্ড হোৱা বাধ্যতামূলক। কিন্তু যিহেতু আপুনি বিদেশত, গতিকে আপুনি এখন লিখিতভাৱে টোকা লিখি তেওঁলোকক দিব লাগিব। ফ্ৰেণ্ডছ, বোধহয় আপোনালোকৰ মনত বিভিন্ন ধৰণৰ কুৱেশ্যন আহিব পাৰে যে মই এইবিলাক ক'ৰ পৰা সংগ্ৰহ কৰিছোঁ এইবিলাকৰ আনচাৰ। মই যিহেতু এইবিলাকৰ আনচাৰ মই মোৰ ফ্ৰেণ্ডছৰ পৰা সংগ্ৰহ কৰিছোঁ, যিসকলে NRCৰ অপাৰেটৰ হিচাপে কাম কৰি আছে, তেওঁলোকৰ পৰা মই এই কুৱেশ্যনৰ আনচাৰবিলাক জানিছোঁ আৰু তেওঁলোকে মোক তেনেদৰে কৈছে। গতিকে আপোনালোকে টেনশ্যন লোৱাৰ প্ৰয়োজন নাই, এইটোৱেই সত্য। ফ্ৰেণ্ডছ, যদি এই ভিডিঅ'টো আপোনালোকৰ পচন্দ হয় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নিশ্চয়। এনেকুৱা ভিডিঅ' আপোনালোকে সকলো সময়ত পাবলৈ।